এভৰিৱান ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ আৰু লেটকে হ'লেও হেপী দিৱালী ড্ৰিউ আৰু মোৰ ফালৰ পৰা দেৱালী দিনাখন সোনকালে উঠি গা পা ধুই আজৰি হৈ এয়া মই লক্ষ্মী মাৰ চৰণ ভাগি প্লেচ কৰি লৈছোঁ আৰু এয়া ধুনুগুটিয়ে ভিডিঅ' কৰি আছে এইখিনি ভিডিঅ' কেতিয়া কৰিলে গমেই নাপাওঁ যিহেতু ভিডিঅ'টো কৰিলেই সেইটো কাৰণে মই লগতে এড কৰি দিছোঁ আৰু তাইক অকণমান দেখাই দিছোঁ আৰু এইফালে সেয়া কৰি মেলি মা মই দুইজনী মিলি পেলাই ভাত পানী বনালোঁ লগতে পেহাও আহিছিল আমি গোটেইকেইজনে একেলগে মিলি ভাত খালোঁ আৰু তাৰপিছত দেতা মই ধুনুগুটি আৰু ধুনু গোটেইকেইটাই মিলি পেলাই দেৱালীৰ দিনটো পোহৰাই তুলিবলৈ টুনি ছেট লগোৱা ষ্টাৰ্ট কৰি দিলোঁ গাইছে হোৱাইট কালাৰডাল মানে ইমানেই দীঘল এইফালেদি সৈফালেদি এনেকৈ আহি এইফালে পকাই এইফালেদি গৈ তোক দেখুৱাই আছোঁ এয়া ধুনুগুটি দেই তাই দেখাবলৈ গৈছিলে আকৌ এইফালেদি গৈ শুইফালে যাবগৈ তাৰপিছত আৰু কিমান যাব ঠিকেই নাই ঝাৰু আনিব আহিছোঁ আৰু চেকনিখন ক'ত আছে হা এয়া আমাৰ কিউটি পাই ইমান ধুনীয়া লাগিছে সেইটোকে কওঁ আমাৰ ইয়াত মুনুবাই বনাইছে দেই মানে ময়ো বনাইছো এয়া ৰংগোলী বনাই আছো এনেই চাউণ্ড এটা মুখে দি আহিছোঁ আৰু এয়া ফ্লছটো দি দিছোঁ আৰু এয়া মই বনালোঁ এয়া মই বনাইছোঁ মানে মুনুবাই বনালে মানে ময়ো মানে হেল্প কৰি দিছোঁ আৰু এইবাৰ ইমান লাইটছবোৰ লগোৱা নাই আৰু চাকি দিছোঁ ওচৰৰে পেহী এগৰাকী ঢুকালে সেইটো কাৰণে আৰু এইফালে দেতাই এয়া মানে মই বাবা বুলি কওঁ খালি দেই ভিডিঅ'তে দেতা বুলি কওঁ এয়া বাবাই নাৰিকল কাটি আছে প্ৰসাদৰ কাৰণে আৰু ইফালে ধুনুগুটিয়ে ভিডিঅ' কৰি আছে এয়া এইফালে ৰংগোলী হৈ গ'ল ইয়াত চাকি দিয়া হ'ব বুলি বনাই থৈছোঁ আৰু মই ভাবি পেলাই তেনেকৈ আৰু এইফালে আমাৰ ধুনুগুটি তাইক ভিডিঅ'ত নোলোৱাৰ কাৰণে হুলস্থুল লগাই আছে উলিয়াই দিছোঁ আৰু এইফালে এয়া আৰু মিছা কথা কি লিখোঁ বৰ্তাহঁতৰ ঘৰ ফালে দেখুৱালি আৰু এইফালে এয়া লাইটিং অলপ চলপ কৰিছোঁ কাৰণটো হৈছে আমাৰ ঘৰৰ ওচৰৰ মানুহ এগৰাকী ঢুকাইছে একদম ওচৰ আৰু এয়া সন্ধিয়া লগা মা আৰু মই দুইজনীয়ে চাকি যোগাৰ কৰি আছোঁ আৰু সংস্কাৰী হৈ গ'ল আজি আই মিচিকিয়াই দিলে হাঁহি এজনী টচটো মাৰি যাবি এয়া বৰ্তাহঁতৰ ঘৰত চাকি দিয়া পৰ্ব ধুনুগুটিয়ে কৰি কাৰণ বৰমা নাই বৰমা আছে গাঁৱত কেলে আছে আপোনালোকে সেইটোও গম পাব নেক্সট ভ্লগত এনেকৈ গণেশা বনাই দিলোঁ আৰু ধুনুগুটিয়ে কাষত কি কৰিলে এয়া তাইহে জানে আৰু দেই মই কৈছিলোঁ চাৰ্কল বনাবলৈ তাই চাৰ্কল গৈ পেলাই একদম লেতেৰা পেতেৰা কৰি পেলালে ধুনু কি কৰিলি আৰু এয়া আমাৰ ডেক'ৰেশ্যন এইবোৰ দেখুৱালে চাগে ধুনুগুটিয়ে এনেও আপোনালোকক ময়ো অকণমান দেখাই দিছোঁ আৰু এইফালে ফ্লাছটো অফ কৰি দিলেহে ভাল হয় এনেকৈ ইয়াত চাকি দিলোঁ আৰু সেইফালে মায়ে চাকি দিবলৈ লৈছে মই দি থৈ পেলাই চাহ দি থৈ বৰ্তাহঁতৰ ঘৰত ৰঞ্জিত দা আহিছে কাৰণে আৰু আকৌ চাকি দিওঁ এতিয়া আপোনালোকে চাব এতিয়া বৰমাহঁতৰ ঘৰৰ ফালে আকৌ আহিছোঁ চাহ বাকিবলৈ আমাৰ গোটেই গাললৈ বৰমাহঁতৰ এইকেইদিন মানে বৰমা নাই যে সেইটো কাৰণে বৰ্তাই ক'লে যে ইয়াতে চাহকণ বনা আমি চবেই খাওঁ আৰু অকণমান দেৰি পিছত তহঁতৰ ঘৰত বনাবি তেতিয়া খাম সেইটো কাৰণে ভাবিছোঁ কি ইয়াতে চাহ বনাওঁ আৰু বস্তুখিনি চব একেলগে মিলাই মেলি মানে যোনখিনি দিৱালীৰ প্ৰসাদ
সেইখিনি আমি একেলগে খাই দিম চাহটো মই ইয়াত বনাইছোঁ ইফালে মায়ে বাকীখিনি যোগাৰ কৰি আছে আৰু আজি মই একদম হেনো সংস্কাৰী লাগিছে আপোনালোকে ক'বচোন সঁচাকৈ নে মিছাকৈ ফুট এটা লৈ দিছোঁ যদি কুৰ্তিৰ লগত ফুট লওঁ তেতিয়াহে ভাল লাগে নহ'লে বৰ কিবা লাগে মানে সেইটো কাৰণে ফুট লৈ আছোঁ এইফালে এয়া বৰ্তাক চাহ দিলোঁ তুমি কি খাই আছা দাম নে এইবোৰ এইটো খাই মই বেয়া পাওঁ আলমণ্ড কি পাইছা খোৱাই নাই কি হ'ল খা এনেও খাবই লাষ্টটো কেলে কৰিব লাগে হয়নে বাই গাইছ এয়া ধুনুৱে সজাইছে দেউতাক নাই আজি সেইটো কাৰণে তাই অকলে অকলে সজাই ল'লে আৰু এতিয়া যাওঁ আমি ৰূপাবাহঁতৰ ঘৰলৈ কাৰণ ৰূপাবাহঁতৰ ঘৰত আজি বাৰ্থডে আজি বাপাইদাৰ মানে বাৰ্থডে সেইটো কাৰণে আমি গৈ আছোঁ আৰু এয়া ৰূপাবাহঁতৰ ঘৰ চাওক এয়া লাইটিং এয়া পূৰা লাইটিং কিন্তু ইহঁতৰ ঘৰত মানে মানুহ ঢুকালে কি হ'ল দিবাগে সেইটো কাৰণে মানে একো পতা নাই তাহাঁতৰ ঘৰৰ পৰা এইমাত্ৰ আহিছোঁগৈ মিঠাইহে খাব পাৰিব আৰু ৰসগোল্লা দি থৈ আহিছোঁ আৰু এতিয়া আমি আহিছোঁ বাৰ্থডে খাবলৈ সেয়া বাৰ্থডে বয় এয়া বাৰ্থডে বয় এয়া বাৰ্থডে বয় দিছেনে এয়া এয়া এইফালে এয়া বাবা বহি আছে আৰু খুৰা এতিয়া ৰূপাবাহঁতৰ ঘৰত বহি আছোঁ আৰু ইফালে ৰূপা যা যোগাৰ কৰি আছে এয়া বাৰ্থডে ৰূপাবাই যা যোগাৰ কৰি আছে বুলি কৈছোঁ তুমি কি কৰিছা খোৱা মানুহগৰাকী নাম ঘৰত এইবাৰ একো এইবোৰ অনা নাই ফটকা বা এইবোৰ জোনজুনি জিলজিলি পিলপিলি এইবোৰ একো অনা নাই নামবোৰ নাজানো মই ভালকৈ মানে এইবোৰ অনা নাই ওচৰতে যিহেতু মানুহ ঢুকাইছে ভালো নালাগে বাৰু মই এনেও নানো বাহঁতে কেতিয়াবা দিলে দিয়ে আৰু গাইজ ধুনুৱে এয়া চব স্কুটি চলাই গৈছে আৰু এয়া আপোনালোকক ডেক'ৰেশ্যন দেখুৱাই দিছোঁ মানে আমাৰ গাঁৱৰ আৰু এয়া হৈছে হেপিহঁতৰ ঘৰত কোনো নাই বাৰু এয়া হেপিহঁতৰ ঘৰ এয়া হৈছে টুনবাহঁতৰ ঘৰ এয়া বাবুদাহঁতৰ ঘৰ এয়া নাজানো কাৰ ঘৰ এয়া আৰু কাৰোবাৰ ঘৰ আৰু এতিয়া গৈ আছোঁ আমাক চাগে একো দেখাই নাই এতিয়া আমি পোৱালিৰ ওচৰলৈ গৈ আছোঁ কোনো নচলোৱাকৈ ধুনুৱে পাৰিলে ৱেল ডান মই এতিয়া দিব পৰা নাই এয়া যান বাহনলৈ লৈ আছোঁ আৰু এয়া ডেক'ৰেশ্যন ভালকৈ দেখাম ৰ'ব মুচলি চক সেয়া পোৱালি চিঞৰ বাখৰ শুনিলে নে বোম ফটকা ফুটোৱাৰ কাৰণে ভয় একো বস্তুলৈতো ভয় নকৰে সেইটোলৈকে ভয় কৰিছে যে আকৌ এটাতে থাকক একেটাতে থাকক এয়া ধুনুৱে এইবোৰ তাই গম পায় আৰু তাই এনেও পেলাবই কিবা এটা কৰিবলৈ কাম এটা ভালকৈতো কৰিব নোৱাৰি লাইটটো অফ কৰি দিয়াচোন কেনেকুৱা লাগে চাওঁ ৱাও 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 আমি গান শুনি শুনি এইফালে এয়া শুই আছোঁ বাহিৰলৈ নাযায় কি বাহিৰলৈ নাযায় কৈছোঁ নহয় বনি আছে ঘুগুনি আৰু তাত পকৰি এয়া মানে পকৰি আৰু তাত ঘুগুনি আছে দেই খেলি মেলি আছে এয়া জানবাই বনাই আছে এয়া বনাই আছে মই খুৱাই দিম ভলককৈ ভাগি থাকিব অকণমান খা ভালনে চাওক একো নাখায় এইটো এবাৰ কেলৈ জানো এনেকুৱা আমি খাই আছোঁ পকৰি আৰু ঘুগুনি ধুনু বাবা এইবোৰ পোৱালীয়ে কৰা সিফালে খেল হৈ আছে চোৱা না কিমান হেৰি হৈছে আৰু এয়া জানবাহঁতৰ ঘৰত সজাইছে কোনোবা আহি পেলাই সজাই থৈ গৈছে খালি সেইটো কাৰণে ইমান বেছি ধুনীয়া লাগিছে বুজিছে আৰু এডাল কি লগালে জানো গম নাপাওঁ আৰু বাট ভাল লাগিছে যিয়ে হওক আৰু দেখাই গৈ থাকোঁ ব'লক আপোনালোকক ধুনীয়াকৈ এয়া এখন চাদৰ বিছাই দিছে আৰু এইবোৰ কাষে কাষে লাইট চবতে লগাই দিছে এয়া আপোনালোকক দেখাই গৈছোঁ আৰু মোৰ যে এইটো বহুত ধুনীয়া দিছে চাব দেই
মই দেখাম এই বস্তুটো ইমান কিউট লাগিছে এইটো সেইবোৰ কালাৰফুল এয়া পোৱালিৰ কাৰণে ইয়াত কোনে এনেকৈ এইবোৰ লগাই আছিলে জোনজনীবোৰ হা চাওক এনেকৈহে ভাল লাগে এইবোৰ লাইটবোৰ চাওক সঁচাকৈ ধুনীয়া লাগিছে বহুত হা আৰু এজনী মই কোন কেলে ভাল লাগিছে বহুত দেৰি বলা চাওঁগে वो उल्टा क्या दिला उल्टा बोला আমাৰ পোৱালিটো একদম বাহিৰলৈ ওলাই নাহে গম পায়নে এক মাতে মোক মাতে মাকক মাতে এতিয়া দেউতাক গৈ পেলাই ৰৈ আছেগে আৰু ইফালে জানবাই চাকি দি আছে চিঠি খেল হৈ আছে কণ বাবা দা দোকানৰ ওচৰত ৰৈ দিয়া আহি আকৌ গাইছ এতিয়া আমি কিটকাট ফুটাম কুঁৱলী পৰিছে কাৰণে হৈছে গাইছ কুঁৱলী দিছে নে কেনেকুৱা একদম ব্লাৰ আহিছে চববোৰ কোনে পোৱালীয়ে নহ'ব আৰু আজি আমাৰ দেৱালী চেলিব্ৰেট কৰা ভালকে এটাই মাতি আছে যাওঁ এতিয়া মোৰ অৱস্থাটো চাওকচোন এবাৰ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু পোৱালীয়ে এফালে উৎপাত কৰি আছে আজি বোমৰ কাৰণে বাচিছোঁ নহ'লেতো সি ঘৰলৈ সঁচো যাবলৈ নিদিয়ে বোম ফুটাওঁগে বুলি কৈ পেলাই এতিয়া আমি যাওঁ অ'কে বাই বাই কৈ দে গাইছক বাই কৈ দে বাই আহোঁতে দেখাই আহিলোঁ আপোনালোকক ফাংচনো আমাৰ কাষৰ গাঁওখনতে হৈ আছিলে আৰু ঘৰ আহি পাই গ'লোহি বাই